এইফালে মানে ৰাস্তাটো অকণ লেতেৰা যদি খুব ধুনীয়া হা অ'কে কোনো কথা নাই হেলমেট চেলমেট লৈ ল'লোঁ তো অকলে অকলে আজি ওলাইছোঁ ধুনীয়াকৈ চ' গাইজ হেপী নিউ ইয়েৰ এডভান্স আজি 31 ডিচেম্বৰ এতিয়া মই যাম মাছৰ বজাৰত মাছ আনিবলৈ কি মাছ আনিম কি কৰিম কেনেকৈ যাম সকলো দেখুৱাম ভিডিঅ'টো চাই থাকিব তেতিয়ালৈকে সাধাৰণতে মই বেয়া পাওঁ সেইকাৰণে প্ৰিয়ৱতে মোক গালি পাৰে কিন্তু কি হ'ব নিপিন্ধিলেও নহয় পুলিচ লগতে মই বাহিৰৰ গতিকে ছেফটিৰ কাৰণে হেলমেটটো লৈ ল'লোঁ আৰু তেল চেল আছে নাই আছে স্কুটি ৰেডি মোৰ ঘৰৰ পৰা জাষ্ট তিনিআলিটো ক্ৰছ কৰি পাইছোঁ বিমানী চুঙি এইখন পিছে কথা এটা হ'ল নহয় চাওকচোন সদায় মোৰ লগত কিনো হয় আৰু যেতিয়াই মই ঘৰৰ পৰা বাহিৰলৈ আহোঁ সদায় এই ৰে'ল গেটটো পৰা থাকে এইটো একেবাৰে কমন ইয়াত বুলিয়ে নহয় আগতে মই বেবেজাত স্কুললৈ যাওঁতেও সদায় ৰে'ল গেটখন পৰে আৰু মোৰ স্কুললৈ দেৰি হৈ যায় অ'কে ৰে'ল গাড়ীখন আহি গ'ল মানে বেছি সময় ৰ'ব নালাগে এতিয়া পালোঁ এই ৰাস্তাটোৰে মই মাছৰ বজাৰলৈ যাম এয়া দেখিছেনে ট্ৰাকত ধান লোডিং হৈ আছে হাৰিয়ানা ভাৰতবৰ্ষৰ ভিতৰত কৃষিকাৰ্যৰ ভিতৰত উন্নত এখন ঠাই ইয়াতো ধান উৎপাদন হয় যদিও ভাৰতৰ ভিতৰত প্ৰথমখন বেছিকৈ ধান উৎপাদন কৰা ৰাজ্য পশ্চিমবংগ তথাপিতো বেছিবোৰ ধান ইয়াৰ পৰাও ভাৰতৰ বিভিন্ন ঠাইলৈ যায় ইয়াৰ গুদামবোৰ মই আপোনালোকক আজিয়ে দেখুৱাম এই ব্লগটোত চাই থাকিব ব্লগটো শেষ নকৰালৈকে এতিয়া মাছৰ বজাৰৰ মেইন ৰাস্তাটো পাম কিন্তু ৰাস্তাটোৰ অৱস্থা চাওকচোন এই ৰাস্তাটো যদিও 4 লাইনযুক্ত ৰাস্তাৰ দৰে দেখিবলৈ লাগিছে কিন্তু মানুহে এই ৰাস্তাটো সাধাৰণতে ব্যৱহাৰ নকৰে গাড়ী মটৰ নিবৰ কাৰণে যাৰ বাবে ইয়াত মিউনিচিপালিটিয়ে এই গাৰ্বেজবিলাক পেলাবলৈ লৈছে ইয়াতে মিউনিচিপালিটি গাৰ্বেজবিলাক বাৰু আমিনো কি কৰিম আৰু চৰকাৰৰ কথা বস্তু দেখুৱাম চাওকচোন ইয়াত ছাগলীবিলাক বৰ ওখ দেখিছেনে কি ধুনীয়া ধুনীয়া ছাগলীবোৰ লগা ক্ষীৰো কিন্তু বহুত দিয়ে एजनी ছাগলীয়ে तो फाइनली गाइस मैं मछली मार्केट पहुंच गई इतनी भीड़ नहीं है यहाँ पाई गलो माछर बजार ইয়াত ইমান ভিৰ নাই কি মাছ আছে বা বলক মোৰ যেটো যাৰ পৰা মই মাছ কিনো তাৰ ওচৰত যাওঁ গেছ অৰ্ডাৰ নামটো দুৰ্গেশ বিভিন্ন ধৰণৰ মাছবোৰ সজাই থোৱা আছে ভকুৱা ৰৌ তাৰপাছত ব্ৰিকেট সববোৰ মাছে যিবোৰ বিচাৰিছোঁ নহয় ইয়াত মাছৰ দামো ইমান নহয় কাৰণ ইয়াতে মানুহে বেছিকৈ মাছ মাংস নাখায় कितने का है ये 160 रुपये किलो সকলো মানুহে মাছ মাংস নাখায় তেওঁলোক নিৰামিষাৰী মই অকলেই খাব লাগিব গতিকে লৈছোঁ আৰু আধা কিলো মাছ এটা ইয়াতে আকৌ মাছবিলাক কাটি কাটি নিদিয়ে গোটাকৈ ল'লেহে ল'ব পাৰিব আপুনি ইয়াৰ মুখৰ এক্সপ্ৰেশ্যনটো চাব দেই ৰাইজ মই ইয়াক অসমীয়াত কৈছিলোঁ সি বুজিয়ে পোৱা নাই বাকী মোৰ নিউ ইয়েৰৰ মাছ কিনা হৈ গ'ল এতিয়া ঘৰত যাম তাৰ আগতে অলপ ফ্ৰুটছ লৈ ল'ম আৰু এটা যি পায় আৰু চব পাব মানে এইফালে মাছৰ বজাৰ আছে এইফালে কল দিব লাগিব মানে এইটো ন এইফালে যাম এতিয়া মই আৰু এটা বস্তু দেখুৱাওঁ হাৰিয়ানাত যিবোৰ ধান উৎপাদন হয় তেওঁলোকে বেছিভাগ মানুহে ইয়াতে চাউল নাখায় প্ৰায়বোৰ মানুহে ইয়াত ৰুটি খায় অৱশ্যে মই বাহিৰৰ হয় ন সেইকাৰণে মই খাওঁ কিন্তু মোৰ হাজবেণ্ডে নাখায় তো এতিয়া ধানবোৰ মানুহে কি কৰে বাৰু ধানবোৰ বাহিৰলৈ ছাপ্লাই যায় ইয়াৰে বেছিভাগ ধান প্ৰায় কেনেৰালৈ যায় আৰু চাওকচোন এই গুদামবোৰত গোটেই এইবোৰ যিমানবোৰ দেখিছে এইবোৰ ধান আৰু ইয়াৰ পৰাই হয়তো আমাৰ অসম বা বেলেগবোৰ ৰাজ্যলৈ ইয়াৰ পৰাই হয়তো ছাপ্লাই হয় মানে আহি আছে আইতা এজনী পালোঁ এইখিনিতে ৰুক 1 মিনিট ৰুক যায়ে আইতাজনীয়ে বজাৰলৈ আহি ঘৰলৈ যাবৰ কাৰণে বহু সময় ধৰি বাছলৈ ৰৈ আছিলে মই পালোঁ তো মোক ছিগনেল দিলে মই উঠাই আনিছোঁ আইতাজনীক এতিয়া এনেকৈ বয়সস্থ মানুহ পালে যদি আপোনালোকক ছিগনেল দিয়ে আপোনালোকেও এনেকৈ উঠাই আনিব কাৰণ তেওঁলোকৰ বহু কষ্ট হয় অহা যোৱা কৰোঁতে মই এইফালে ৰাস্তাটোদি যাম ফাইনেলি আইতাজনীক এতিয়া আইতাই বহুত ভাল পালে মোৰ লগত আহি প্ৰায় ডুবিব আৰু অকণমান আছে ডুবিবলৈ নেদেখাই ঠাণ্ডা দিন যে
ফাইনেলি গাইজ মই ঘৰ পাই গ'লোঁ আৰু এতিয়া মই মাছ বনাম কি বনাইছোঁ চাওক ভিডিঅ'টো আৰু এনজয় আজি মই মাছ সৰিয়হৰ সৈতে বইল মাছ বনাইছোঁ এফালে মাছ ফ্ৰাই কৰি থৈছোঁ বাৰু আৰু এয়া বইল মাছ বনালোঁ মই হৈ গ'ল ৰেডি এতিয়া খানা খাম আৰু এতিয়া বিন্দাছ